সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ভ্লগৰ পৰা এই ভ্লগটো কালি সন্ধিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। বায়ে এটা মিছত বেগ অৰ্ডাৰ কৰিছিলে। বেগটো কিন্তু খুব ধুনীয়া আহিছিলে। প্ৰাইচটো কম, বহুত বেছিও নাছিলে বাৰু, তথাপিও বেগটো খুব ভাল লাগিছিলে। আচলতে মোৰ এনেকুৱা এটা বেগ আছিলে, তাই আকৌ খুব পচন্দ কৰে মোৰ বেগটো। মই কিন্তু 2022 চনতে কিনা। এই দেখিছেনে ইমান দিন গৈছে। মই বোলো তয়ো এটা লৈ ল, তাইও এটা লৈ ল'লে। খুব ধুনীয়া আহিছে, দেখিছেনে 3ডাল চেইন আছে ব্লেক কালাৰত, আৰু দামটো কিন্তু বহুত কম দেই, 200 কেইটকা আছিলে মই পাহৰিছোঁ বাৰু। তাৰপিছত আজি আমাক ভাত খোৱা নিমন্ত্ৰণ কৰিছে পৰিসীমাহঁতৰ ঘৰত। কুঁহি আৰু কুঁহি বৰ্তাকৰ পিতেক, তাৰমানে মোৰ ভতিজা, দুইটাই ইয়াক খেলাত লাগিছে। ইফালে ভাগিনে ভিডিঅ' কৰিছে দেই আজি। তাৰপিছত আমি গৈ পালোঁগৈ তেহেঁতৰ ঘৰ। বাটতনো কি ভিডিঅ' কৰিম, আৰু অকণমান যোৱাও দেৰি, ইফালে আকৌ বৰষুণ। গৈ পাই অলপ টাইম বহাৰ পাছতে উপাসনাই আকৌ চাহ দিছে। ইয়াত তাহাঁতৰতো মিঠাই দোকান আছে, জানেই সকলোৱে, মোৰ ভিডিঅ' চোৱাসকলে। মই বোলো লাল চাহ বনাম, লাল চাহকৈ বনা। তাৰপিছত মিঠাই আৰু ড্ৰাই কেক এনেকৈ চাহ দিছিলে। এইফালে বৰুৱানী বাইদেউ। আমাৰ আকৌ লাজুকীয়া ল'ৰাকেইটা দেখিছেনে কি ধুনীয়াকৈ শান্ত হৈ বহি আছে। এনেও বাৰু তেহেঁতি শান্তই, দুষ্ট নহয় ইমান। এয়া বাহ। তেনেকৈয়ে খুব ধুনীয়াকৈ চাহ খালোঁ, খুব ধুনীয়াকৈ কথা পাতিলোঁ। ইফালে আকৌ পৰিসীমাই বিৰিয়ানী বনাই আছে। আমাৰ আকৌ এওঁ দেখিছেনে একদম ড্ৰয়িঙত ব্যস্ত। তাই ড্ৰয়িঙৰ কপি এখন যাওঁতেই কিনি নিছে, জেঠাইকে কিনি দিছে। মোক বোলে এখন কপি লাগিব জেঠাই, তুমি কিনি দিয়া। জেঠাইকে কিনি নিলে। এইজনী মইনো জানে নহ'ব নহয়, মইতো ওলাবই লাগিব। ভাত খোৱা টাইমে হৈ গৈছিলে। বিৰিয়ানী বনাইছিলে, গ্ৰীণ চাটনি এটা বনাইছিলে, বাদামৰ চাটনি বনাইছিলে, আৰু ৰাইতা আছিলে লগত, আৰু লগত আছিলে পাপৰ। খাবলৈ কিন্তু বিৰাট সোৱাদ হৈছিলে। পৰিস্মাক জোকাই আছিলোঁ, তুমি কিন্তু বিৰাট ধুনীয়া বনাইছে দেই পৰিস্মা। এয়া বৰুৱানী বাইদেৱে আমাক ধুনীয়াকৈ উলিয়াই দিছে। এইখিনি ৰাইতা, আমাৰ কুঁহিয়া আকৌ ৰাইতাখিনি খাই খুব ভাল পাইছে। জাহা গম পালে তাই মামীয়েকে বনাইছে বুলি, নাই দেই ৰাইতাখিনি বোলে খাবলৈ ভাল লগা নাই। ভাগিন দুটাও লাজ কৰি খাই আছে। মোৰ ভিডিঅ'ত ওলাবলৈ অকণমান লাজো কৰে, কিন্তু মোলৈ ভয় কৰে যে ধুনীয়াকৈ ওলায়। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আপোনালোকক জনাব দেই কেনেকুৱা লাগিলে।